শিকে দিছি হাক ডাঙা চলি আই আসল নামটো বা মোৰ কি আছিল চলি এটাই জকা জকা গতাই মোৰ আসল নামটো নহয়ে কৈ দিছি ৰীতা বেহতৰ পৰা এক চক্কৰ মাৰি পেহি পেহি আমাৰ পেহি সকলোৰে বুকুৰ দেহি চেনেহৰে আমাৰ পেহি নাম চেনেহি পেহি পেহি আমাৰ অ ৰীতা বাই অ বাই পানী গ্লাস দুখৰ কি আহে গলছল গতে কিনে থথলিয়া দিছি ৰবা আনো ৰবা বাহা তে শান্তি লাগছিল পিছে খবৰ কি তোৰ বাই খবৰ ভাল নহয় দে ইমান গৰম না লাইনো নাথাকে 2 ঘণ্টা 3 ঘণ্টা লাইনৰ কণ্ডিশ্যন বেয়া ও বাই তই এটা কথা গম পা না কি কথা তাজি উজ্জ্বলৰ পুতাকটো কি বোলে এটা আবি বোলে বাপাৰে ইমান সৰুতে আবি বোলে আনছি কিবা হে 15 বছৰ না কি হৈছি বোলে তই আৰু এটা কথা গম পা না তোৰ আৰু কথায়ে ওলাই থাকে এটা পিছত এটা কি কথা তাজি সুৰে নতিৰি তু খালি বোলে এটা ঘৰক মানে ৰবালে লগত তৰে দিছি মই গম নাপাওঁ দিয়া খানা তই গম পাবি তই যে চেনেল পেহি হা তই মোক চেনেল দে বুলি ক আন বেলেগত তো গাঁৱৰ মানুহ চলিকেল খানে তো মোক জকাই ৰাখা চেনেল দে বুলি তই এনকে কমক তই ইমান মৰমৰ বাই বুলি ভাবো গাঁৱৰ কথা খান চব আহি কিনে তোৰ আগত কওঁ মই বেলেগৰ আগত নকলেও তই মোক এনকে ক না উজা তোৰ তাকে কেনো কৰবি নাইলে যা নালিও কথা নাই যা এই গোটাই নালিও ভাল হৈ দিয়ে আর এই কামার ওর কথাটোত লগা তোর কথাটোত লগা এই কামার গাঁওখানত উলট পালট কৰি থাকবো আর তিৰি চলিৰ ঘেন ঘেন পেন পেন ঘৈণীৰ ডাঙৰ কথা মোৰ জীৱনটো কথা এই গানটোৰ দৰে হৈছে শুনা কি মাংসৰ আঞ্জা উতলা হাত ধৰে উতলি কক যোৱা পেহী অলপ দূৰ মানুহটো আজি কিবা উতলি থাকা আন পাওঁ ৰীতা পাইছে কৃষ্ণ মই বহুত বেয়া ব্যৱহাৰ কৰি কিনে চচ্ছিয়ে তোমাক আৰু কিয় বেয়া ব্যৱহাৰ কৰে কিবা নকপা লগা কথা কৈছ হম পাই কয়া কচোন মই কি সকলৰ ঘৰে ঘৰে খুজি খুজি চাকা যাওঁ নেকি মই সকলো মৰম কৰে কাৰণে কই হা আৰু কি কৈছি জানো না মই বোলে সকলৰ ঘৰে ঘৰে খুজি খুজি চাকাই দেখো আৰু বোলে অৰ কথা তোত লাগে আপুনি কি কই মোক হয় নেকি নাযাওঁ মই হাতখন নাযাওঁ পেহী হ'ব বেছি তুমি গৰম হবা নালাগে বলা আমাৰ টাকা বলা ৰচোন তই কচোন তই মোক ইমান ঠগাকে মৰমক মাতি নিছা মই নাজাকে থকা তাকেতো এতিয়া বলা আমাৰ পেহি নাম চেনেহি পেহি পেহি আমাৰ পেহি সকলোৰে লালচা খাবা মাতছা না কিবা নাস্তা চাস্তা আছে দাচোন দা চাহ খাম দা পিছত তাকে কথা পাতো কথা তোমাক বহুত দিন দেখা নাই তই পিছে এটা কথা গম পাইছা না কিবা কথা উজ্জ্বলৰ পুতাক আজি এটা কন্যা সেই বলে আনছি তই গম পাইছা না উজ্জ্বল পুতাক হিমৰজ জি উজ্জ্বল তাৰ পুতেকে আপি আনছি নেকি গমে কোৱা নাই অৱশ্যে তুমিহে গম পাবা চেনেল কি কৈছা তই কোনাই আকৌ কোনাই বাপাৰে তোক কিবা ভুল থাকো না দুখন নিদিবি বাদাটা তুলে বাপাৰে বাপ ইমান সৰুতে কথা কন্যা আনলাকে আৰু এটা কথা তোৰ ফুলতি তোৰ মস্ত টান বেমাৰ গেল কোনোবাই বোলে দাৰু কৈছিল গম পাইছি দে ইতা কি দাৰু গম পাইছো দা ৰাতি যে আমি সেইটো দাৰু নহয় মৰণ নহয় তোৰ বেলেগ দাৰু দে ঔষধ যে কৰে তাকে দাৰু ঔষধ কৰে মই আৰু ভাবছিলো এইটো খাই কিনে কিবা হল নেকি মই পিছত তোৰ তাকে অকম মৰিছিলো তই সোমাই কিনে তই জঞ্জাল লাগিল কিবা হকব মোবাইলটো দেখোন আকৌ নাহে চাচোন চা কি হৈছে ৰবা চোন চাওঁ বাপাৰে বাপ থোৱাত ভৰাই লৈছ হাতত আনিলো তো আকৌ নাই নেকি
ৰবাচোন বেটাৰী পাৱাৰটো আছে চাং ৰবা কিবা কিবাটো গণলছি হা মোবাইলটোৰ পে এই কি দিছ আলা তুমি গণলছি এ নকবি ৰে কালি ৰাতিও যতে গতে মোবাইলটো নাগাইছিলে তো ওলাই বসছি কিবা কাম শুনতে মই চেপি কিনে দাং হৈ তাৰপিছত হেৰি থুলু মই থুই কিনে আনছো দে এখন হৈ কি হেই দিছো দে হেই তেই এই ভিতৰত আছে গোটাই মই মধ্যে খাবৰ দি দিছো নিকাকে ভিতৰত লাগিছে গোটাই মই আজি ভাত তাকো খাব পাৰো না দেই তুমি কি দিলা আলা বাপৰে বাপ নাকৰবি জয় না গন্তো তাক তই ইমান চিগাকে শিক্ষা দুছলে এখন ভাল কৰি দিবা নৰা হেই তুমি ক'ত কি লৈছ আলাহান য ভাত খাব পাৰবা নাই মই আজি তুমি বৰমাক লৈ যাবা তুই হেই য আমাৰ পেহী সকলোৰে বুকুৰ দেহি চেনেহ আমাৰ পেহী সকলোৰে বুকুৰ দেহি চেনেহ আমাৰ পেহীৰ নাম চেনেহ অ বাপু তই হে নেকি তই নাটবে ধৰলি পিছে বেপাৰখনত অ ভাই এ নকবাদাৰ মোৰ কথা উপায় নহয় কি উপায় নহয় হে ভালে হাকাৰ বেপাৰত ধুচা ইটা পইচাখিনি উপাৰ্জন কৰিব পাৰিবি কি কবা ভাই বিয়ে পাছ কৰা দেখছ না শাকৰ বেপাৰত ধৰিব লগা হৈছে হাও তই বিয়ে পাছ কৰছা তোৰ গোটেই চাকৰি পাবি এ বিয়ে পাছ কত চাকৰিত এপ্লাই কৰলো চাকৰিত এপ্লাই কৰি এতিয়া বয়সে গেল সেইকাৰণে এতিয়া উপায় নাপায় শাকৰ বেপাৰত দিছো কিবা এটা কৰি তো খাবা লাগিল হাও ইটা বিয়ে পাছ কৰি কিনে চাকৰি নাপায় নেকি আগতে দেখো বিয়ে পাছ কৰি কিনে চাকৰি বেছি আজিকালি চাকৰিৰ কথা ক'ত জানবা তুমি চলিব 1000টা এপ্লাই কৰিব 1 লাখে তুমি ক'ত পাবা তাতে চাকৰি সেইকাৰণে চাকৰিৰ মাথা মাৰিব বাদে দিছো মই এটা ইণ্টাৰভিউ দি ভাগি দিছো অ হয় নেকি দে তই ঠিকে ভাবছা দে কিবাকে হলেও তো চলবা লাগ এৰ লগত পাইলি কিবা বেলেগ কামো কৰবি সেইকাৰণে মই লাজ চাজ বাদ দি এই বেপাৰতে লৈছো দা লাজক চনাই আৰু মানে কয় কিন্তু মই লাজক চনাই লাজ চাজ নাই বাপু কোনোবাই ক'লেও তই গুৰুত্ব নিদিবি কৰ্ম ধৰি ডাঙৰ নাই যি কৰ্ম কৰি হলেও খাব লাগব লাজ কৰি কাকো লাভ নাই এই কথাতেই নাছে কৰ্মই ধৰ্ম বুলি পেহী সেইকাৰণে মই কাকো লাজ চাজ কৰে নাই দা দে যা তই আপু তোৰা শাক চাক বেছি যাবা না শুকানতে যাম মই যাম যা দে বাপৰে বাপ কিবাকে খেতিখন উঠিল দে এতিয়া বাজাৰখিনি কৰি আনি খানাটো খুৱাব লাগে পতাপত আচল মানুহকে মাতবা পাৰি গৈছো তাইক নামটো লগতে একদম মোক জ্বালা কালা কৰি মাৰিব বাপৰে মাতি হোৱা পতাপত সেই পতাপত মাতি হোৱা কালি বাজাৰ কৰিব লাগিব ওলাই যাওঁ কালি বাপ্পাৰে ইমান মছলা দিবা লাগে না আঞ্জাটো হাগি হাগি তাত বনাই আই ভোজখন পাইছো গোটাই বাপ্পাৰে অ পেহী পেহী অ পেহী পেহী কি বাগা দি আছো দেব নকবি দে ভোজ খাই কিনে কালি গোটাই পাইখানা কৰি কৰি তাত বনাই দুৰ্বল লাগিছো গোটাই হয় নেকি তোমাৰ সকামটো নহল তোমাৰ সকামটো সকাম মানে আমাৰ আজি ৰোৱা নাথলা তাৰে খানা পাতলো বোলো তোমাকো মাতো তোমাৰতো বেমাৰে ক'ত যাব পাৰবা খানা নেকি ৰাতি ন ৰাতি লগি অলপ ভাল পাম দে বাপা ৰাতি যাম দে মই অলপ সোনকালতে ভিডিঅ'টো চাই কেনাই বেছি যদি ভাল পাইছি লাইক কৰক শ্বেয়াৰ কৰক বাপা শুন মই নাহুন সাবস্ক্ৰাইবটো কৰি দিবি দে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট এটা কৰি দিয়ক কেনেকুৱা হ'ল ভিডিঅ'টো এটা গাঁৱৰ পৰিৱেশ দেখাব বিচাৰিছোঁ আৰু আমি শাক বেপাৰৰ কিবা এটা দেখালোঁ কৰিব দিয়া বুলি নাভাবোঁ আৰু শাক বেপাৰ যে কৰিব দিছোঁ সেইটো নহয় মানে কৰ্মত আৰু লাজ নাই সেইটোক লৈ বুজাইছোঁ অলপ যদি তাতে কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব
ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষত যোনটো ঘণ্টা বটন আছে সেইটো দবাব অল কৰি দিব তেতিয়া সকলো নটিফিকেশ্যন পাই যাব